বন্ধুসকল টাইটেলৰ থাম্বনেল চাই আপোনালোকে গম পাইছে অসমৰ প্ৰতিজন মানুহক এইটো লাগিব নেকি হঠাৎ মই কিয় কিনিব লগা হ'ল আৰু ইয়াৰ দাম কিমান সকলো আপোনালোকক দেখাইছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু প্ৰথমতে আনবক্সিং কৰি লওঁ আহক ঠিক গাইজ মানে ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলোঁ আৰু অৰ্ডাৰটো এতিয়া মই আনবক্সিং কৰিছোঁ এইবোৰ হেৰি আপোনালোকক দেখাইছোঁ কিবা কিবি দিছে পুস্তিকাখন দিছে এইখন আপোনালোকে চালক দিব তাৰপিছত বস্তুটো কি হয় আপোনালোকে গম পাইছেনে নাই নাজানো মই আপোনালোকক দেখা দিছোঁ এইটো এনেই খামটো আৰু কাম নাই তাৰপিছত এইটো চাওক টেলিফোন এতিয়াৰ পৰা মই টেলিফোনৰ কথা পাতিম 9854 ৰঞ্জনৰ ঘৰত আছোঁ মোবাইল এটা আনিলোঁ মানে আজি তাকে টেলিফোন এটা আনিলোঁ ঠিক আছে হ'ব দিয়ক এইটো চাই লওক আপোনালোকে এবাৰ মই ধুনীয়াকৈ আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ সেইটো চাওক ছবিখন সেইডাল চাৰ্জাৰ খালি এইটো ইউজ কেনেকৈ কৰে মই এতিয়ালৈকে নাজানো এইটো ইউটিউব খুচৰিব লাগিব তাৰপিছত আপোনালোকক দেখাই দিম প্ৰাইচটো বেছি নহয় প্ৰাইচটো মই আপোনালোকক দেখাই দিছোঁ প্ৰাইচটো কৰি দিওঁ বাদ দিয়ক প্ৰাইচ চাইজৰ কথা বন্ধুসকল আপোনালোকৰ লগত অকণমান ধেমালি কৰিলোঁ এইটো লোৱাৰ কাৰণ একো উদ্দেশ্য নাই অসমৰ মানুহে ল'ব নালাগে এইটো মোৰ ভাল লাগিলে কাৰণে চাই আছিলোঁ সেইকাৰণে অৰ্ডাৰ দি দিলোঁ আৰু ফাইনেলি আজি পালেহি আৰু আপোনালোকৰ লগত অকণমান ধেমালি কৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ আৰু